এইখিনি চাওক, এয়া হ'ল আমাৰ কামপুৰৰ পৰা আহি যি ঢিংগাঁও ৰাস্তা পায় কিমানকৈ খান্দি পেলাই লৈ গ'ল। ভিডিঅ' কৰিবলৈ ভয় লাগিছে, কিজানি কিবা দোষেই ধৰে নেকি, কিন্তু তথাপিও আপোনালোকক দেখাবৰ কাৰণে কৰিলোঁ। এয়া এইফাললৈকে এয়া চাওক। এতিয়া আমাৰ এইফালে গাড়ী চাড়ী নাহে আৰু। এয়া চাওক আমাৰ ধানৰ অৱস্থা, গোটেই বানপানী সোমাই ধান অনিষ্ট হৈ গ'ল। আমি মানে এনেকুৱাকৈ পানী সোমালে ৰাতিটোৰ ভিতৰত আমি গোটেই ধানখিনি আমি একোৱে কৰিব নোৱাৰিলোঁ। গোটেইখিনি ধান পানীত একদম পূৰা পচি যোৱাদৰে গ'ল, গোন্ধ ওলাই যোৱাদৰে গৈছে। এতিয়া আমি যিকেইটা পাৰিছোঁ ধান উলিয়াইছোঁ, উলিয়াই মেলি তাকে কি কৰোঁ চাওঁ আৰু। এয়া আৰু এইফালৰ পৰা লৈ গৈ এইফালে আমাৰ পুৰণা সেই ধানটো ৰাখিছোঁ। আমাৰ ধানৰ অৱস্থা দেখিছে কিমান, এয়া ধানৰ কেনেকুৱা অৱস্থা হৈ গ'ল, তামাম বেয়া লাগিছে। এয়া চাওক ৰাস্তাৰ হালত অৱস্থা, সেয়া চাওকচোন কিমান বেয়া ৰাস্তা হৈ গ'ল। মইনো চেণ্ডেলযোৰ ক'ত পিন্ধিম এতিয়া, হে সেই তাকেতো কৈছোঁ। ৰাস্তাৰ কেনেকুৱা গতি হৈছে দেখিছেনে। ইয়া মই এতিয়া আহিছিলোঁ ইয়ালৈ, আজি আকৌ যাওঁ মাৰ ঘৰলৈ। এখন ফিল্ডত এয়া কেনেকৈ পৰি গ'ল পলস, নহ'লে কিমান ধুনীয়া গ্ৰীনাৰী আছিলে, একদম ঘাঁহখিনিত খোজকাঢ়ি বঢ়িয়া লাগে, কিন্তু এতিয়া তেনেই বেয়া হৈ গ'লগৈ। মানুহ কেনেকৈ পলস পৰি ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ। সেইখিনি পিছল হৈ আছে দেই, পানী মানে আছেই এতিয়াও বেছিভাগ। আৰু এইফালে চাওক, এয়া পানী কিমান পানী আছে এতিয়াও বৰ্তমান। এইফালে এয়া চাওক, যেতিয়া পানী সোমাইছিলে এই ৰাস্তাটো এনেকৈ ভাঙি ভাঙি বা বহুতকৈ খান্দিলে দেই ন। চাওক এতিয়া কিমান ঝাটকা খাব লাগিব। অকণ নামি দিওঁ নেকি, অকণ পৰি থাকিম নহ'লে, নামি দিওঁ বোলা বোলা বোলা, সেইফালে বোলা তুমি। এয়া দেখিছে, মই অকণমান তাকে দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক যে আমাৰ কপিলি পাৰৰ মানুহৰ কিমান অসুবিধা হয়। চাওক এয়া এই গোটেই ৰাস্তাটো মানে এইফালৰ পৰা পানী বাগৰিছিলে, এয়া চাওক গোটেই ৰাস্তাটো ভালকৈ চাওক কিমানখিনি এইখিনি ভাঙি পেলাই লৈ গ'ল। একদম মানে এতিয়া গাড়ী চাড়ী যোৱা কোনো মানে ভাল সুবিধা নাই আৰু। বন্ধুসকল, মই অনামিকা এণ্ড দীক্ষিত ব্লগছৰ পৰা আপোনালোকক আজিৰ এই ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু বৰ্তমান মই আছোঁ বাইকৰ ওপৰত, মানে আমাৰ দেৱৰ দেউতাক আৰু মই এপাক এনেই আহিলোঁ। আজি তৎক্ষণাতে মাৰ ঘৰৰ পৰা 2-3 দিনৰ পিছত আহিলোঁ আমাৰ এওঁলোকৰ ঘৰলৈ, কাৰণ আমাৰ ধানখিনি আপোনালোকক দেখাইছোৱে নহয় কিমান আমাৰ ধান পেলনি গৈছে, গোটেই পানী তলত আছিলে। নাহিলেও নহয়, ল'ৰাটোক মাৰ ঘৰতে থৈ আহিলোঁ। এতিয়া আপোনালোকক ভাবিলোঁ অকণমান যাওঁতে আমাৰ এই ৰাস্তাটো অকণমান কি পাৰোঁ আপোনালোকক দেখাই নিম, আপোনালোকে চাই যাব হা। এইফালে চাওক ৰাস্তা, এইফালে এইটো চাইডেকে গোটেই খহাই পেলাই পানী লৈ গৈছেগৈ। কৃষ্ণ প্ৰভু। কাৰণে এইফালেদি অকণমান ৰাস্তা এয়া ঠিক কৰি দিছে, এনেকৈ বাইক এখন দুখন মানে যাব পৰা হৈছে আৰু। এইফালে চাওক কিমানকৈ ভাঙি পেলাই লৈ গৈছে, মানুহ বহুত কষ্ট পাব এতিয়া দেই। আৰু সেই আগলেতো আৰু কিমান ভাঙিছে সেইখিনি আছেই, মই ঠাইতে অকণমানেই দেখাইছোঁ। চাওক আৰু এইফালে এইখন নদী, কৃষ্ণ প্ৰভু। আৰু এই জেগাখিনি মানে আমাৰ ইয়াতে বহুত মানে জয়াল জেগা বুলি কয়। কিমান লেতেৰা বোকা পানী হৈ গৈছেগৈ এতিয়া, ইমান বেয়া ৰাস্তা, জঁপিয়াই জঁপিয়াই আহিব লগা হৈছে। দেখিছে
কিমান বেয়া এইডাল গছডালৰ একে শিপা এৰাই পেলালে এতিয়া চাওক এইখনেই হ'ল আমাৰ নদী আৰু এই নদীখন যে এটা কথা কপিলীখনত এটা কথা এইখিনিতে 3 ফুটি এটা আছে সেইটো মানে চবেই কয় আৰু যে বহুত মানে জয়াল ভয় লগা নিচিনা এনেকুৱা আৰু এনেই পানীলেতো সচৰাচৰ মানুহে ভয় কৰে বাৰু কৃষ্ণ কৃষ্ণ মোৰ ভয় লাগিছে মই যেতিয়া চাবলৈ আহিলোঁ ভয় লাগিছে জানেনে মই এইটো চাইডে আহোঁ বুলি কৈছোঁ বুলি মাৰ ঘৰলৈ যাম যেতিয়া এইফালে অকণমান চাই যাওঁ ক'ত ভাঙিছে অকণমান চাম আৰু আপোনালোককো মানে দেখাম আমাৰ তেওঁ নাহে বোলে নাই নাযাওঁ ৰাস্তা ভাল নহয় মই বোলে একো নহয় জোলৈকে যাওঁ বাৰু যাম কিন্তু তেওঁ নাহে আৰু মই আহি গ'লোঁ আৰু আহি যাওঁতে আমি অকণমান জেগাত ছাগলী এজনীৰ কাৰণে এনেকুৱাকৈ স্লিপ খাই দুইটা পৰিলোঁ কিন্তু বোকা মুচি দিয়া একো নহয় নে আকৌ এইখিলা হা এই পৰা যে মোৰ পিঠিফালে বোলে তেনেই বোকা আছে কৈছে অকণমান চাদৰখনৰ সৈতে মই শাৰীখনৰ আচলতে সৈতে মুচি লওঁ কি ক'ম আৰু এতিয়া এনেকুৱাকৈ পৰিছোঁ দুইটা মানে ভালকৈ যে ইনজয়ড একো নহ'ল আৰু দেই তুমি কষ্ট ভালকৈ তুমিতো একো নাপালা ন কষ্ট ৰাস্তাটো মানে একদম পলস উঠি ইমান পাকা ৰাস্তা এইটো যিটো ৰাস্তা দেখিছে এই ৰাস্তাতে পলস উঠি একো নহয় দিয়া থাকিব দিয়া একো নহয় হাতত লাগক দিয়া একো নহয় এয়া চাওক হাতত এইবিলাক বোকা দেখিছেনে ইয়াত এই কিমান বোকা সেয়াই মানে একো নহ'ল হয় কিন্তু এজনী ছাগলীৰ কাৰণে আমি পৰি গ'লোঁ বাৰুকৈ আমাৰ একো দুইটা বেছিকৈ আঘাতপ্ৰাপ্ত নহ'লোঁ বাইকখনৰ খালি এইটো কি লাইট বুলি কয় বাইকখনৰ লাইট এটা ভাগি থাকিলে আৰু হেডলাইটৰ ওচৰৰ যিটো কিবা অকণমান জেগাত অকণমান ফাটি গ'ল আৰু এই বাইকখন আমাৰ নহয় আমাৰ ভাইটিৰ হয় তাকে গৈ তাকো দেখাবগৈ লাগিব আকৌ ইমান কষ্ট কৰি আহি পেলাই নাহোঁ বুলিয়ে কৈছিলে কিন্তু মই আহি এতিয়া হৈ গ'ল আৰু কি ক'ম জেগাতে পৰি গ'লোঁ আৰু এতিয়া তামাম কষ্ট পাইছোঁ মই বছৰতে কৈছোঁ ছাগলীজনী আমাক স্লিপ খুৱাই দিলে ন ছাগলী 1 নম্বৰ আৰু 2 নম্বৰত হ'ল ৰাস্তাটো একদম তেনেই বেয়া মানে পলসবোৰ এখন নামি দিওঁ নেকি এখন এইবাৰ পৰিলে সেইখিনি শেষ আৰু আকৌ ঘৰত গৈ কাপোৰ বদলাব লাগিব মানে ধনম ভয় আছে যদি দেখিছে মানে ৰাস্তা যে ভাল নহয় এতিয়া বাইকখনক আগত পঠাই দিলোঁ আৰু এয়া চাওক গোটেই মানে ইমান ধুনীয়া পাকা ৰাস্তা আৰু এটা আচৰিত কথা গোটেই ৰাস্তাটো মানে কিবা প্লেইন ৰাস্তা নহয় জানো একদম কিবা খলা বমা এনেকুৱা হৈ গ'লগৈ মানে ওখ চাপৰ হৈ যোৱাত হৈ গ'লগৈ মানে তলৰ মাটিবোৰ কিছুমান লৈ গৈছে সেইকাৰণে এতিয়াও ৰাস্তাতে মানে লাগি আছে ভালকৈ শুকুৱাই নাইকিয়া আৰু তাতে বৰষুণো দি আছেতো এতিয়া সেইকাৰণে মানে পানীবোৰ শুকুৱাই নাই আৰু ৰাস্তাই ঘাটে যে এতিয়া ছাগলীবোৰ থকা হৈছে এতিয়া যান বাহনবোৰ চলাচল কৰাত আৰু বহুত অসুবিধা হৈছে কাৰণ যেনেকৈ আজি আমি ছাগলীৰ কাৰণে আমি পিছল খাই পৰিলোঁ কাৰণ ছাগলীটোকো বচাব লাগিব আৰু আনফালেদি আমিও বাচিব লাগিব কিন্তু আমি লুটি খাই পৰা দুইটাই একো অঘটন নহ'ল যদিও মানে অকণমান কষ্ট পাইছোঁ আৰু দেই মিছা কথা নকওঁ ভাঙি নিছে দেখিছে এইবোৰ এইফালেও এয়া এনেকৈ ভাঙি লৈ গৈছে এই চব কেনেকৈ ভাঙি লৈ গৈছে চাওক ইমানখিনিতো ভাঙি লৈ গ'লেই আৰু এতিয়া এয়া মাটি পেলাই আছে ইয়া চাওক ইমান ডাঙৰকৈ ভাঙি লৈ গৈছে মই আছোঁ ৰাস্তা ইয়াত আৰু ইমান ভাঙি লৈ গৈছে লাহে লাহে আহিবা
আহিছোঁ আংকলৰ ঘৰত বানপানী সোমাই গ'ল বোলে, তাকে ভাবিছোঁ এপাক খবৰ এটা লওঁ। আৰু আমাৰ পিছে পিছে আংকল, আৰু আংকলৰ ঘৰ আছে অকণমান আগলৈ। এইফালে এয়া চাওক ৰাস্তা। সেইখন ট্ৰেইন, আৰু আমি ৰৈ আছোঁ আংকলৰ ঘৰলৈ গ'লে। তুমি অকণ ইয়াতে ৰোৱা দিয়া। ঐ উঠি গৈছে, সাঁতুৰিব নাজানে মানে। অঁ কিবা পালে। অঁ দিনতে গ'ল নেকি? অঁ কিমান ৰাস্তা ভাঙি নিছে এইবিলাক। এইফালে দেখিছে। অঁ এইটো ঘৰৰ ল'ৰা ন? এইটো ঘৰৰ ল'ৰা এই বানপানীটোতে পানীত উটি গ'ল। আৰু বহুত দুখৰ কথা কিন্তু দেই, সঁচাকৈ। ডেকা ল'ৰা ন? বিয়া বাৰু পাতা নাছিলে? এয়া চব ঘৰ বোকা। এই ফুলো লগাই থৈছে। অঁ হা 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 অঁ এতিয়াহে চিনি পাইছোঁ আণ্টি। অঁ এইটো লওক, ভালনে আণ্টি? বানপানী এনে ঘৰটো অলপ শুকাইছে দিয়ক, নহয়নে? এইটো লওক। নাই বুলি যাম কালি, আজি আগবেলাতে আহোঁ বুলি ভাবিলোঁ আংকল। অঁ ভাইজান এইফালে আহিলোঁ, গুচি গ'লগৈ। অঁ 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 ন একদম বহুত। এতিয়া মানে মানুহ ভালকৈ থাকিব পৰা ভিজি গ'ল আৰু, হয়নে? পচি যাব আৰু এইবিলাক ভালকৈ এতিয়া সময় লাগিব। কাৰ ল'ৰা ঢুকাইছিলে? অঁ কিমান বয়সৰ আছিলে ল'ৰা? পাছত পালেনে আংকল? মৰাটোতো মৰি এনেকুৱা সময়ত ওলাইছে ন? ওপৰেদি পানী গৈছে? বাপৰে বহুত। আৰু ল'ৰাজনো ঢুকালে যে, বেয়া। ক'ত হৈছে? অঁ ভেটিত, এইটো ভেটিত। অঁ অঁ সেইটো আপোনাৰ ঘৰ ন? অঁ আলিহঁতৰ ঘৰ কোনফালে আছিলে? नदी के बगल में, रेल के बगल में। हाँ 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 तार घर के लगत भी 2 बছৰ के। অঁ ল'ৰাটাও যে ঢুকালে যে পানীতে গ'ল, আংকলে দেখাই দিছে। আমি এতিয়া আহি পাই গ'লোঁ। পাই একাপ চাহ খালোঁ। চাহ তাহ খাই কাপোৰ কানি খোলাই নাই বাৰু, খুলিম। তাৰ আগতে মই ভাবিলোঁ মই কৰা এই ভিডিঅ'টো শেষ কৰোঁ। আৰু শেষ কৰাৰ আগত কেইটামান কথা কওঁ। আজি মই আংকলৰ ঘৰলৈ গৈছিলোঁ, আৰু সেইজন আংকল হ'ল আমাৰ ঘৰৰ মানে মিস্ত্ৰী আছিলে। আংকলজনৰ ঘৰলৈ গৈ ইমান বেয়া লাগিছে। মানে বানপানী তেওঁলোকৰ ঘৰ কিমানখিনি হৈছে চাগে মই ভিডিঅ'ত দেখিছেই আপোনালোকে। আৰু ইমান কষ্টকৈ তেওঁলোকে মানে থাকিব লগা হৈছে। তেওঁলোক বোলে ঘৰত নাছিলে, বেলেগ এখন স্কুলত আছিলে, কামপুৰ আহোম গাঁৱৰ এখন স্কুলত তেওঁলোকে আছিলে কেইদিনমান। আৰু তাৰপিছতে সিহঁতৰ মানে আংকলৰ এজন সম্বন্ধীয় ভতিজা এজনো মানে পানীতে যাব লগা হ'ল। ল'ৰাজনে মাছ ধৰি আছিলে বোলে, তাতে মানে গাত কিবা লাগিলে বুলি কৈছে, কিন্তু নাজানো চাগে। তেনেকেই তাৰ মৃত্যু আছিলে, সেইকাৰণে পানীতে গ'ল। আৰু কথাটো শুনি ল'ৰাটো আছিলে খুব বেছি বয়সৰ নহয়, 22 বছৰীয়া ল'ৰা। কথাটো শুনি বহুত মানে বেয়া লাগিলে, কাৰণ যাৰ ল'ৰা ঢুকাইছে সি জানিব যে তাৰ মাকৰ মানে যিজনী মাকৰ ঢুকাইছে সেই মাকে জানিব যে কিমান মানে বুকুখন চাগে উদং লাগিছে। সেই মাকজনীয়ে জানিব। ক'বলৈতো মোৰ ভাষাও নাই কথাখিনি শুনি। মাকজনীকো মই কথাষাৰ সুধিলোঁ, মাকজনীও ক'লে। কিন্তু এটা কাৰণত মই দুখিত যে ওচৰলৈ গ'লোঁ হয়, কিন্তু মই যেনে ধৰণত মই সহায় সাৰথি কৰিব লাগিছিল মই সেই হিচাপে কৰিব নোৱাৰিলোঁ। মনটো সেইকাৰণে মোৰ বহুত মানে বেয়া লাগিলে। বাৰু যেই নহয় মই এটা খবৰকে ল'লোঁ আংকল আণ্টিহঁতৰ, আৰু খবৰটো লোৱাৰ কাৰণেতো আংকল আণ্টিয়ে বহুত ভাল পাইছে। আৰু যেই নহওক বাৰু মই এটা কথাই ক'ব বিচাৰোঁ, যেন চৰকাৰে এই বানপানীৰ বিষয়ে
মানে অলপ ভালকৈ মানে তদাৰক কৰিব লাগে যে আমাৰ নদীৰ যিবোৰ বান্ধ হওক বা মাথাউৰি হওক এইবোৰ খুব কটকটীয়াকৈ মজবুতকৈ মানে মাৰিব লাগে। কাৰণ যদি মাথাউৰি ভালকৈ নাবান্ধে তেতিয়াহ'লে বা কটকটীয়াকৈ নাবান্ধে তেতিয়াহ'লে কাৰণ বছৰে বছৰে পানী সোমাই থকা যেতিয়া আমাৰ অসমত মানে গাঁৱলীয়া যিটো পৰিৱেশত গাঁৱত সোমায় সেইবোৰ যদি নাবান্ধে তেতিয়াহ'লে গাঁৱৰ মানুহবোৰ বিশেষকৈ বহুত জুৰুলা জুপুৰা হৈ যায়। এনেকুৱা মানে আহে যে কোনোবা এটা বছৰত 3বাৰকৈও পানী সোমায়, 2004 যেনেকৈ সোমাইছিলে। আৰু মানুহখিনি ইমান জুৰুলা জুপুৰা হয় নহয়, বহুত কষ্ট, কাৰণ কাম কাজবোৰ নাইকিয়া হৈ যায়। আৰু চাকৰি কৰা মানুহবোৰ বাৰু যিয়েই নহওক বা বিজনেছ কৰা সকলো যিয়েই নহওক, কিন্তু একেবাৰে দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ কাৰণে বহুত কষ্ট সেইখিনি আমি জানো। কাৰণ আমিও ঘৰত বহুত মানে এটা আমি সৰু মানে ধৰি লওক মিডিল ক্লাছৰ হয়, বিলকুল আমি নৰ্মেল হয়। আৰু আমি সেইখিনি উপলব্ধি কৰোঁ, খাব সময়ত হওক চাই কিবা এটা কৰোঁতে আমাৰ কিমান কষ্ট, চবৰে ঠিক তেনেকুৱাই যিবোৰে কষ্ট কৰি খাই দিন হাজিৰা কৰে। আৰু সেইসকলৰ কাৰণে বেছি বেয়া লাগে, কাৰণ তেওঁলোকে বহুতখিনিয়ে মানে কষ্ট কৰি চলিব লগা হয়। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে যিটো ৰিলিফ দিয়ে সেই ৰিলিফটো মানে কি মাজৰ মানুহখিনি অলপ গড়বড় কৰি দিয়ে। কেনেকুৱা গড়বড় কৰে চাওক, আজি 5-6 দিন সপ্তাহ দিন যেতিয়া পানী সোমাই থাকিব মানুহৰ কাম নাই, কিন্তু তাত চাউল পায় কিমান জানেনে? 1 কেজি 1.5 কেজি, আৰু দাইল পায় এপোৱা, আৰু নিমখ পায় এবাটি। তেতিয়াহ'লে আপোনালোকক আৰু মই ক'বলৈ নাযাওঁ, সেই কথা আৰু যেন আপোনালোকৰ দ্বাৰাই যেন চৰকাৰেও গম পাওক, তাৰ পদক্ষেপ ভালকৈ লয়, মানে ইয়াৰ মাজত যেন কোনো খেলি মেলি নহয়। কাৰণ দিয়াত দিয়ে বুলি শুনো, কিন্তু পিছত গৈ খেলি মেলিত এইখন এনেকুৱা মানে কিবাকিবি হৈ যায়, বস্তুবোৰ নাপায়েই। সেইকাৰণে কথাষাৰ ক'লোঁ আপোনালোকক। আৰু এতিয়াতো গম পাইছে যিটো ৰিটেইলত বস্তু দিয়ে মানে কণ্ট্ৰলত, আগতেতো বহুত কম দাম আছিলে, এতিয়া কেৰাচিন তেলৰ দাম হ'ল 90 টকা 100 টকা লিটাৰ। আৰু চাউলটো ফ্ৰী দিলে কি হ'ল, কিন্তু সেই চাউলৰ দাম আপোনাৰ কেৰাচিন তেলত বা আটাত এনেকৈ লৈ লৈছে। আৰু চৰকাৰেও অলপমান মানে হেৰি কৰি পেলাই, কিন্তু দুখীয়া মানুহসকলৰ কাৰণে বহুত কষ্ট, সঁচাকৈ বহুত কষ্ট। সেইকাৰণে মই আজি কথাষাৰ অকণমান মোৰ কওঁতে দীঘলীয়া হ'ল। প্লিজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু লগতে সঁচাকৈ যদি ভিডিঅ'টো ভাল লাগিলে বা ভাল পাইছে, ভাল লাগিল বা ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে ফ্ৰেণ্ডৰ লগত হওক বা পৰিয়ালৰ লগত আপোনালোকে শ্বেয়াৰ কৰক, তাত আমাৰ কোনো প্ৰব্লেম নাই। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো আপোনালোকে অলত ৰাখিব, যেন মই দিয়া ভিডিঅ' সকলোবোৰ আপোনালোকে পোনপটীয়াকৈ আগতে পায়। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত, আৰু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম যে কি হৈছে কি নহৈছে, মানে বানপানীৰ বিষয়ে যেতিয়ালৈকে মই সুবিধা পাৰোঁ মই আপোনালোকক দেখাম। তাৰ মাজতে এতিয়া আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।